বছৰ হৈ গৈছে। 8/12/2022 মই জেমিনিত প্ৰথমতে মই জইন হৈছিলোঁ। তাৰ পাছতে মই 20টা কাৰ্ড লৈছিলোঁ। কাৰ্ড লৈ মই মোক তেনেই কাষৰ মানুহক মই বুজাবলৈ গৈছিলোঁ, ক'বলৈ গৈছিলোঁ যে জেমিনি কি হয়। আৰু সেই কাৰ্ডকেইটা মই দুদিনতে শেষ কৰিলোঁ, 20টা কাৰ্ড। তাৰ পাছতে মই আকৌ কাৰ্ড লৈ কিনি মই গাঁৱৰ মাজলৈ ওলাই গ'লোঁ। তাৰপিছত সকলোকে মই বুজোৱাৰ ধৰণে তেওঁলোকে যি কথাবিলাক মানি লৈছে। তাৰপিছত তেওঁলোকৰ হৃদয়ত মই ঠাই পাইছিলোঁ। ঠাই পোৱাৰ পাছতে আজি মোৰ 4টা মাহ হৈ গৈছে এই প্ৰক্ৰিয়াৰ গুৰুত্ব হিচাপে মই জইন হোৱা। আজি তাৰিখলৈকে মই 548টা কাৰ্ড মই দিবলৈ সক্ষম হৈছোঁ। আৰু 548জন মানুহৰ হৃদয়ৰ স্থান ল'বলৈ মই সক্ষম হৈছোঁ। তাৰ বাবে মই জেমিনিক বহুত ধন্যবাদ দিছোঁ। আৰু এই জেমিনিৰ পৰা আমাৰ থলুৱা নিবনুৱাসকলে কিমানখিনি যে উপকৃত হ'ব তাৰ বিষয়েও মই জনাইছোঁ। সেয়ে আজি এই অনুষ্ঠানত মই এই দুআষাৰ ক'বলৈ দিয়াৰ বাবে বহুত ধন্যবাদ জেমিনিক।